মঞ্চ দক্ষিণ বাৰ্ষিক কাইলৈ ইয়াত অনুষ্ঠিত হ'ব। প্ৰস্তুতি কেনেকৈ চলিছে আৰু মুকলি সভাত অতিথি হিচাপে কোন কোন অহাটো নিশ্চিত হৈছে? হয়, আজি দশম বাৰ্ষিক সংযুক্ত বড়ো গণমঞ্চৰ যি অধিৱেশন আজি আমাৰ এই বেঙেনাবাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে সদৌ অসম। এই দুদিনীয়াকৈ যি কাৰ্যসূচী লোৱা আছে, এই দুদিনীয়া কাৰ্যসূচীত আমাৰ অতিথি হিচাপে থাকিব ৰণোজ পেগু, লগতে আমাৰ বিশ্বজিৎ দৈমাৰী, ৰণোজ পেগু আৰু আমাৰ প্ৰমোদ বড়োকে ধৰি ভালেকেইজন বিশিষ্ট অতিথি উপস্থিত থাকিব আমাৰ 29 তাৰিখৰ দিনা। আৰু সেইদিনাখনেই আমাৰ স্মৃতিগ্ৰন্থ উন্মোচনো হ'ব। স্মৃতিগ্ৰন্থ উন্মোচন কোনে কৰিব? ৰণোজ পেগু ডাঙৰীয়াৰ উপস্থিতিত বিশিষ্ট ব্যক্তি আমাৰ অতিথি হিচাপে এগৰাকী মহিলা, নামটো কি আছিলে, বলি ভাষণ সভাপতিত্ব কৰিব। সেইদিনাখনে স্মৃতিগ্ৰন্থ ৰণোজ পেগুৱে উন্মোচন কৰিব। গতিকে আমি যি দুদিনীয়া কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰা হৈছে, বিশেষকৈ উদ্যোক্তাসকলে, মই যদিও সভাপতি হিচাপে মোক ইয়াত তেখেতসকলে মোক আজি দায়িত্ব দিলে যদিও যিসকল উদ্যোক্তাই ইয়াত লাগি আছে সেইসকলে আজি খুব কষ্ট কৰি অনুষ্ঠানখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে, কিন্তু ভাল ধৰণে সজাই পৰাই তোলা হৈছে। কিন্তু সম্পূৰ্ণ আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি ক'লেও বেয়া নহয়। অহা কালিলৈ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যনৰ যি দশম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন 28 আৰু 29 জানুৱাৰী তাৰিখে হ'বলগীয়া আমাৰ এই ঐতিহাসিক চৰাইদেউ জিলাত অহা কালিৰ পৰা অনুষ্ঠিত হ'ব। আপোনালোকে জানে যে প্ৰস্তুতি ইতিমধ্যে তুংগত হৈ উঠিছে। যিমানবিলাক আমাৰ চাব কমিটি আছে প্ৰত্যেকে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে। তেওঁলোকে পতাকা উত্তোলন, ভলণ্টিয়াৰ চাব কমিটিয়ে খাদ্য আৰু যিবোৰ প্ৰদৰ্শনী মেলা, যিবিলাক চাব কমিটি আছে পানীৰ পৰা আদি কৰি কম্পিটিশ্যনৰ গোটেইখিনিয়ে আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমি ভাবোঁ অহা 28 আৰু 29 জানুৱাৰী অৰ্থাৎ অহা কালিৰ পৰা পৰহি যি দুদিনীয়া কাৰ্যসূচী আমাৰ অনুষ্ঠিত হ'ব, খুব সুন্দৰভাৱে অনুষ্ঠিত হ'ব। যথেষ্ট সংখ্যক আমাৰ ৰাইজে সহায় আৰু সহযোগিতা কামনা কৰিছে। আপোনালোকে জানে যে ঐতিহাসিক যি চৰাইদেউ জিলা, এই চৰাইদেউ জিলাত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰি আহিছোঁ। আমাৰ কাষতে যিবিলাক জাতি জনগোষ্ঠী আছে, মুছলমান ভাই বন্ধুসকল আছে, চাহ জনগোষ্ঠী ভাই বন্ধুসকল আছে, আহোমসকল আছে, নেপালী ভাই বন্ধুসকল আছে, প্ৰত্যেকে আমাক সহযোগিতা আগবঢ়াইছে। আৰু সকলো সহযোগত আৰু সকলোৰে অভিভাৱকৰ ক্ষেত্ৰত এই যি আমাৰ অধিৱেশন আমি সফল হ'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকৰ পৰা পূৰ্ণ সহযোগিতা আশা কৰিছোঁ। এতিয়ালৈকে আপোনালোক কিমানমান লিষ্ট আহিছে প্ৰতিনিধি আহিব? প্ৰতিনিধি হিচাপে আমাৰ হাইষ্ট ধেমাজিৰ পৰা 1000, গোলাঘাটৰ পৰা প্ৰায় 300, কাৰ্বি আংলঙৰ পৰা 100, প্ৰতি জিলাৰ পৰা মোটামুটি সৰ্বমুঠ আমাৰ 2500 প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব। আৰু আমাৰ যিসকল ৰাইজ আছে মুকলি সভাত যিসকল অতিথি আহিব তেওঁলোকক আমি আদৰিব লাগিব। সেইকাৰণে মুকলি সভাত আমি অন্ততঃ 5000 মানুহ আশা কৰিছোঁ এই অঞ্চলৰ। অতিথি হিচাপে মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী আছে, উৰ্ষাৰ গৌৰা বৰ্মা আছে, জয়ন্ত মল্ল বৰুৱা আছে, যোগেন মোহন ডাঙৰীয়া আছে, ৰণোজ পেগু ডাঙৰীয়া আছে, আমাৰ বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ সন্মানীয় চিফ মীনেশ্বৰ বসুমতাৰী ডাঙৰীয়া আছে, যথেষ্ট সংখ্যক। আৰু কাউন্সিলৰ যিমানবিলাক EM আছে, কাৰ্যবাহী সদস্য আছে, সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব আৰু জাতি জনগোষ্ঠীবিলাকৰ সকলৰ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব। সভাৰ অতিথি হিচাপে মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, BTCৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়া, আমাৰ যোগেন মোহন ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়া আৰু আমাৰ বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ সন্মানীয় চিফ মীনেশ্বৰ বসু ডাঙৰীয়া আৰু আমাৰ বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ সন্মানীয় EM সকল প্ৰত্যেকে অংশগ্ৰহণ কৰিব। তাৰ লগতে যিমানবিলাক জাতি জনগোষ্ঠী আছে, সংগঠন আছে, প্ৰতি সংগঠনকে আমি নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব। আহিব তেখেতে প্ৰতিনিধি সভাৰ যিটো উদ্বোধক প্ৰতিনিধি সভা, তেখেতে উদ্বোধক হিচাপে 28 তাৰিখে হ'বলগীয়া যি প্ৰতিনিধি সভা তেখেতে অংশগ্ৰহণ কৰিব।